বন্ধুসকল, জ্যোতিষশাস্ত্ৰ অনুসৰি বিশ্বাস কৰা হয় যে কিছুমান ৰাশি আছে যাৰ ওপৰত সম্পদৰ দেৱতা কুবেৰৰ এক বিশেষ অনুগ্ৰহ থাকে। তেওঁলোকে কৰা কামত যথেষ্ট সফলতা লাভ কৰে। আপুনি বাৰু জানেনে আপুনি এই ৰাশিৰ হয়নে? মেঘ ৰাশিৰ লোকসকলে তেওঁলোকৰ জীৱনৰ এটা সময়ত কুবেৰৰ আশীৰ্বাদ লাভ কৰে, যাৰ বাবে প্ৰথম জীৱনত তেওঁলোকে বিভিন্ন আৰ্থিক সমস্যাৰ মাজেৰে ব্যয় কৰিব লগা হয়। কিন্তু এটা সময়ত তেওঁলোকে যথেষ্ট ধন উপাৰ্জন কৰে। এই ৰাশিৰ লোকসকলে তেওঁলোকৰ বুদ্ধিমত্তা আৰু গণনামূলক মনোভাৱৰ বাবে যথেষ্ট ধন ৰাহি কৰিবলৈ সক্ষম হয়। কৰ্কট ৰাশিৰ লোকসকলৰ মন অতি কোমল, বুদ্ধি তীক্ষ্ণ। সেয়েহে যেতিয়া এই ৰাশিৰ লোকসকলে কিবা কাম কৰাৰ সিদ্ধান্ত লয়, তেওঁলোকে ইয়াক সম্পূৰ্ণ কৰাৰ পিছতহে শান্ত হয়। এক কথাত এই ৰাশিৰ লোকসকল কামৰ ক্ষেত্ৰত যথেষ্ট জেদী আৰু আত্মবিশ্বাসী। লগতে এই ৰাশিৰ লোকসকল ধন উপাৰ্জন আৰু সঞ্চয়ৰ ক্ষেত্ৰত আনতকৈ যথেষ্ট আগবঢ়া। তুলা ৰাশিৰ লোকসকলৰ ওপৰত সম্পদৰ দেৱতা কুবেৰৰ আশীৰ্বাদ সদায় বজাই ৰখা হয়। এই ৰাশিৰ লোকসকল অতি জেদী প্ৰকৃতিৰ, যাৰ বাবে তেওঁলোকে সিদ্ধান্ত লোৱা কামটো শেষ কৰিহে এৰে। ধনৰ দেৱতা কুবেৰৰ আশীৰ্বাদত এই ৰাশিৰ লোকসকলৰ জীৱনত সম্পদৰ অভাৱ নাথাকে। বৃশ্চিক ৰাশিৰ লোকসকল অতি বুদ্ধিমান। তেওঁলোকে যিয়েই নকৰক অতি সাৱধানে কৰে। জ্যোতিষশাস্ত্ৰৰ মতে তেওঁলোকৰ ভাগ্যও অতি ভাল বুলি গণ্য কৰা হয়। এই ৰাশিৰ লোকে যথেষ্ট ধন উপাৰ্জন কৰে। বন্ধুসকল, আপোনালোকে যদি আমাৰ ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।